এই গানটো এটা ইণ্টাৰেষ্টিং কথা আছে। দাদা আপোনাৰ ওচৰত এই অনামিকা এলবামখন পাম নেকি? আৰে কি কথা কোৱা, এই এলবামটোৱে মোক এইবাৰ বহুত ভাল ইনকাম দিলে। বৰ ধুনীয়া গান গাইছে ল'ৰাটোৱে, এইটো লোৱা। এয়া আছিল আৰম্ভণি। অনামিকাৰ জৰিয়তে গায়ক হিচাপে নহয়, এগৰাকী গীতিকাৰ আৰু সুৰকাৰ হিচাপে ৰাইজৰ মাজত চিনাকি লাভ কৰিছিল জুবিন গাৰ্গে। অসমীয়াৰ প্ৰাণৰ শিল্পী গল্ডী, যিগৰাকীয়ে নিজকে গাভৰু ৰূপে কল্পনা কৰি প্ৰেম বিষয়টোক ইমান সুন্দৰকৈ বৰ্ণনা কৰিছিল যে শ্ৰোতা ৰাইজে ভাবিবই পৰা নাছিল এই গীতটো তেখেতে লিখিছে। সেই গীতটো শুনকচোন। গীতটোত কথা আৰু সুৰ কৰিছিল জুবিন গাৰ্গে, গাইছিল মহালক্ষ্মী আয়াৰে। এতিয়া শুনক দ্বিতীয়টো গীত। জুবিন গাৰ্গে কথাৰে আৰু সুৰ সংগীতেৰে সজোৱা এই গীতটো গাইছিল প্ৰিয়ংকা ভৰালীয়ে। জুবিন গাৰ্গে প্ৰতিটো শব্দটোক ব্যৱহাৰ কৰিছিল মানুহৰ আশা নিৰাশা, ক্ষোভ তথা নিজৰ মাজত থকা শূন্যতাক বুজাবলৈ। তেনেদৰে তেখেতে সৃষ্টি কৰিছিল এই গীতটো আছিল তেখেতৰ মুক্তি এলবামত। তেখেতে আকৌ কেতিয়াবা শব্দটোক লৈও ৰচিছিল এনেদৰে। কেতিয়াবা বৰষুণে, কেতিয়াবা ৰ'দে মা। এই গীতটো আছিল মা এলবামৰ। মাতৃহাৰা জুবিন গাৰ্গৰ আৱেগ অনুভূতিবোৰে আমাক সকলোকে চুই গৈছিল। একে নিশাই তেখেতে ৰচনা কৰা গীতটো কি আছিল জানেনে? বুকুতে গুপুতে অকলে এৰি থৈ। জুবিন গাৰ্গৰ কেছেট বুলি ক'লে দোকানলৈ ঢাপলি মেলা সেই দিনবোৰ আজিও আমাৰ বাবে বিশেষ। তেখেতৰ বহু সৃষ্টিৰাজি আছে, যিসমূহ আমি আপোনালোকৰ মাজলৈ লৈ আনিম। তেতিয়ালৈ চাই থাকক চিত্ৰবন আৰু আমাৰ ইউটিউব চেনেল চিত্ৰবন মিডিয়া। চিত্ৰবন।